হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ভিডিঅ'লৈ বুলি। এয়া দেখিছেনে, আজি ঘৰৰ পুখুৰীতে বৰশী বাওঁ বুলি লৈছোঁ। বৰশীটো মানে বগা বৰশী দেই। বগা বৰশীটো ইমান ভাল নহয়, ক'লা বৰশী হ'ব লাগে। তথাপিতো যিটো বনাই থোৱা আছে আৰু সেইটোৱে ভাবিলোঁ আজি অকণমান বৰশীটো পাওঁ, আপোনালোককো অকণমান দেখুৱাই দিওঁ মাছ পাওঁ নে নাপাওঁ। আৰু বহুত দিন মানে বৰশী টোপোৱাও নাই, আৰু বৰশী টোপাই মানে কিবা এটা ভাল লাগে হয় নাই ক'বচোন বাৰু। যিসকলে মানে বৰশী টোপাই পাইছে তেওঁলোকে জানেই। গৈ বৰশী টোপটো লগাই ধুনীয়াকৈ মানে দি দিছোঁ। বৰশীটো ফুটিছে বাৰু অলপ চলপ, আৰু যিহেতু ইমান বৰশী টোপোৱা নহয় সেইটো কাৰণে মাছবিলাকে হয়তো ইমান গম পোৱা নাই দেই। মানে বৰশী টোপাই থাকিলেহে মানে খুটে, আৰু আগতে আমি সদায় টোপাম বুলিয়ে ক'ব পাৰি। তাৰপিছত এয়া দেখিছেনে কি আটা লৈ লৈছোঁ, ধুনীয়াকৈ গোল গোল কৰি লৈছোঁ। আৰু তাৰপিছত অকণমানিকৈ এটা এটা কৰি ল'ম, তাৰপিছত বৰশীটো ধুনীয়াকৈ লগাই দিম। তাৰপিছতে আৰু বৰশী বাম। মাছ পাওঁ নে নাপাওঁ সেইটো পিছৰ কথা, কিন্তু বৰশী বাই ভাল লাগে। আপোনালোকে বাৰু বৰশী বাই ভাল পায়নে ক'বচোন দেই। মই কিন্তু ভাল পাওঁ। আগতে মানে প্ৰায় আমি সন্ধিয়া টাইমত বৰশী টোপাবলৈ আহোঁৱেই। তাৰপিছত এয়া ধুনীয়াকৈ লগাই ল'লোঁ টোপটো। তাৰপিছত এতিয়া দি দিম আৰু পানীত, চাওঁ কি লাগে নালাগে। অলপ টাইমৰ পিছত এয়া দেখিছেনে ইমান ডাঙৰ মাছ এজনী পালোঁ। ভবাই নাছিলোঁ মানে বৰশীত মাছ আহিব বুলি। আৰু সৰুও নহয় বাৰু, কেমেৰাত হয়তো সৰু নিচিনা লাগিছে, কিন্তু মাছজনী ইমান সৰু নহয়, পূৰা জোখৰজনীয়ে। আধা কেজি মানেই হ'ব চাগে, পূৰা জোখৰজনীয়ে মানে। তাৰপিছত এয়া ধুনীয়াকৈ এৰুৱাই মেলি ল'ম। আৰু মাছ নাপালোঁ, সৰু মাছো নাপালোঁ আৰু ডাঙৰ মাছো নাপালোঁ, এইজনেই পালোঁ। দেখিছেনে মানুহজনে মানে মাছটো এৰুৱাব পৰা নাই। আৰু ভিডিঅ'টো ইমানেই আছিলে।